নমস্কাৰ জনাইছোঁ সকলোকে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই দোকানৰ পৰা আহি পালোঁ আৰু চাহ খাই মেলি চিধা মই কামত লাগিছোঁ। আজি মই পাকঘৰত সোমোৱা নাই আৰু এইফালে মোৰ ৰুমটোলৈ নাচাব দেই, ৰুমৰ অৱস্থা একদম বেয়া হৈ আছে। পটাপট আহি মুঠতে মোৰ যিবিলাক কাপোৰ চিলাবলগীয়া আছে সেই কাপোৰবিলাক মই উলিয়াই ল'লোঁ আৰু 2-3 চাগে বহুত বিয়া পৰিছে আৰু বিয়াৰ কাৰণে কাপোৰ অৰ্ডাৰ আছে। যিমান পাৰোঁ চিলাব চেষ্টা কৰিছোঁ। আজি ভাবিছোঁ 2-3টা ব্লাউজৰ পিচ কাটি ল'ম আৰু যিমান পাৰোঁ কালিলৈকে উলিয়াম আৰু বাকীখিনি তাৰ পিছদিনা উলিয়াম। আৰু এয়া মই এটা টচ মুগাৰ ব্লাউজ মই কাটি ল'লোঁ, আনফালে এয়া মোৰ কটা হৈ গ'ল, আনফালে আৰু এটা ব্লাউজ মই এইটো কাটি ল'লোঁ। এই দুটা পিছে মই আজি কাটি লৈছোঁ, কালিলৈকে উলিয়াব লাগিব। আৰু কালি মোৰ কাপোৰ চিলোৱা তেনেকৈ নহ'ল, আধৰুৱা হ'ল, যিহেতু বতৰটো বহুত বেয়া, বৰষুণ দি আছে আৰু মোৰ ঘৰৰ মেচিনটোত মই কাৰেণ্ট নাথাকিলে চলাব নোৱাৰোঁ, কাৰণ মেচিনটো হৈছে কাৰেণ্টৰ। সেয়ে যিমান পাৰোঁ অলপ চিলালোঁ আৰু বাকীখিনি মই এতিয়া দোকানলৈ আহি পাই দোকানৰ বাকী কামখিনি কৰি লৈ এইফালে মই চিলাবৰ কাৰণে লৈছোঁ। এয়া মই ডিঙিত পাৰপিন লগাবৰ কাৰণে কাটি লৈছোঁ পিচটো। বাকী আৰু আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন। মোৰ দিনটো এনেদৰে পাৰ হয়। ৰাতিপুৱা ঘৰৰ পৰা ওলাই আহোঁ দিনটোৰ কাৰণে, দোকানত অলপ ব্যস্ত থাকোঁ, তাৰ মাজতে মোৰ নিজৰ যিখিনি কৰিবলগীয়া কাম থাকে সেই কামখিনি মই কৰি লওঁ আৰু আকৌ ঘৰত গৈ বাকী ঘৰুৱা কামবিলাকতো থাকেই। এয়া মই কাপোৰ চিলাই আছিলোঁ, ওচৰৰে ছোৱালী এজনীক ভিডিঅ' অলপ কৰি দিব দিছিলোঁ, সেয়া অলপ আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকে কেনেকুৱা পায় মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে জনাব কমেণ্টত, আৰু যদিহে ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ লগতে মোক ফ'ল' কৰি দিব। তো এয়া মোৰ ব্লাউজটো চিলোৱা কমপ্লিট হৈ গ'ল। এয়া তো আজিলৈ আহোঁ ইমানতে, আপোনালোকক ভাবিলোঁ ব্লাউজটো চিলাই হোৱাৰ পিছত দেখুৱাওঁ বুলি। বাই বাই।